হেল্ল' বন্ধুসকল, অষ্টমীৰ সকলোকে শুভেচ্ছা যাচিলোঁ। আজি আহিছোঁ সৰুপেটাত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে। এয়া মই আজি দেখুৱাম সৰুপেটাৰ পূজাস্থলী। আপোনালোকে শেষলৈ চাব আৰু আপোনালোকে যদি অহা নাই মোৰ ভিডিঅ'ৰ যোগেদি চাব পাৰিব। চাওক ভিডিঅ'টোত যে কিমান মানুহ, আজি হাজাৰ হাজাৰ মানুহ আহিছে অষ্টমী। ইয়াত প্ৰতি বছৰে বহুত ভিৰ হয় মানুহৰ। আপোনালোকেও যদি আহিছে গম পাইছে, আৰু যিসকলে অহা নাই মোৰ ভিডিঅ'ৰ যোগেদি চাওক। সোমাবই নোৱাৰি, ইমান ভিৰ হৈছে, ইমান ভিৰ। মই লাহে লাহে আগুৱাই গৈ আছোঁ, ভিৰত ধৰি আগুৱাবই নোৱাৰি। আপোনালোকে যদি অহা নাই আহক আৰু ইয়াত আহি দুৰ্গা দেৱীক দৰ্শন কৰক, আশীৰ্বাদ লওক। ইয়াত মই লাহে লাহে মন্দিৰৰ ফালে আগবাঢ়ি গৈ আছোঁ। আপোনালোকে ক'ত দুৰ্গা পূজা চালে কমেণ্টত জনাব। ময়ো বহুত ঠাইতে চালোঁ। আজি আহিছোঁ অষ্টমীৰ দিনা সৰুপেটাত। এয়া চাওক কিমান মানুহ হৈছে। চাওক সকলোৱে চেলফি উঠাত ব্যস্ত। লাহে লাহে গৈ মন্দিৰ পালোঁহি। এইখন মঞ্চ, ইয়াত আজি ফাংচন নাই, দশমীৰ দিনা ফাংচন হ'ব। চাওক কিমান মানুহ হৈছে। আপোনালোকে মন্দিৰ আহি পাইছোঁ, এতিয়া দুৰ্গা মাৰ আশীৰ্বাদ ল'ম। আপোনালোকেও মোৰ ভিডিঅ'ৰ যোগেদি আশীৰ্বাদ ল'ব পাৰে। এয়া দুৰ্গা মা। আপোনালোকৰ সহায়ত আমি দুৰ্গা পূজা, এই দুৰ্গা মন্দিৰ, আমি সকলোৰে দুৰ্গা মন্দিৰ নিৰ্মাণ কৰি 41নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰদেৱ, আমি তেওঁলোক দুয়োজনকে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, কেনে লাগিছে ভিডিঅ'টো চাই? আমি পূৰা এনজয় কৰি আছোঁ। বন্ধুসকলেও কৈ আছে হাজাৰ হাজাৰ হোৱা বুলি মানুহ। ইয়াত কিন্তু বহুত মানুহ আচৰিত। কিন্তু আহক আপোনালোকে অহা নাই যদি। এই অঞ্চলৰ দুখীয়া ৰোগীসকলে বহুত সকাহ পাইছে। আমি এই জগতে ডক্টৰ ঋতু তালুকদাৰক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ আগতে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম আৰু আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ বিষয়ববীয়া ব্ৰজমণি শৰ্মা। মই একদম ইফালে বন্ধুসকল, এতিয়া লাহে লাহে বহু ৰাতিও হ'ল আৰু ইমান মানুহ বৰ্তমানৰ কমা নাই।
এতিয়া ধৰ 10:30 বাজিলে। এতিয়া লাহে লাহে আমি যাম, এতিয়া সমাপ্ত কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কমেণ্টত জনাওক যে কেনেকুৱা লাগিল। এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। সকলোকে ধন্যবাদ। থেংক ইউ।